জীৱনত কেতিয়াবা এনে সময় আহে য'ত সকলোফালে কেৱল অন্ধকাৰ যেন লাগে। এনে সময়ত মনত প্ৰশ্ন উঠে, মই ভুল পথত গৈ আছোঁ নেকি? ভগৱান বাৰু মোৰ লগত আছেনে? কিন্তু মনত ৰাখিবা, যেতিয়া কোনো মহান ব্যক্তি বা ভাল মানুহ জীৱনত কোনো ভাল কাম কৰিবলৈ ওলায়, ভগৱানে তেওঁৰ পৰীক্ষা লয়। শ্ৰীকৃষ্ণই অৰ্জুনক এই কথাষাৰেই বুজাইছিল যেতিয়া মহাভাৰতৰ যুদ্ধ হ'বলৈ ওলাইছিল। অৰ্জুনে তেওঁৰ কষ্ট আৰু সমৰ্পণেৰে বহু বছৰ ধৰি ধনুৰ্বিদ্যা শিকিলে, ধৰ্মৰ পথত চলিলে, কিন্তু যেতিয়া যুদ্ধক্ষেত্ৰত থিয় দিলে, অৰ্থাৎ তেওঁৰ মন দুৰ্বল হ'বলৈ ধৰিলে, তেওঁ শ্ৰীকৃষ্ণক ক'লে, মই নিজৰ পৰিয়ালৰ বিৰুদ্ধে যুদ্ধ কেনেকৈ কৰিম? এইটো অধৰ্ম হ'ব। তেতিয়া শ্ৰীকৃষ্ণই তেওঁক গীতাৰ জ্ঞান দিছিল, যিয়ে কেৱল অৰ্জুনকেই নহয়, গোটেই বিশ্বক আজিও প্ৰেৰণা দিয়ে। ভগৱান শ্ৰীকৃষ্ণই কয়, যে ভাল মানুহ হয় তাৰ পৰীক্ষা নিশ্চয় লোৱা হয়, কিন্তু যিয়ে এই পৰীক্ষাবোৰত উত্তীৰ্ণ হয় তেওঁৱেই জীৱনত মহান হয়। সোণ প্ৰস্তুত কৰিবলৈ জুইত পোৰা হয়, হীৰাক উজ্জ্বল কৰিবলৈ ঘঁহনি খোৱা হয়। ঠিক তেনেকৈ যেতিয়া কাৰোবাৰ অন্তৰত ভাল ভাৱ থাকে, ভগৱানে পৰীক্ষা লৈ তেওঁক শক্তিশালী কৰে। প্ৰতিগৰাকী মহান ব্যক্তিয়ে কঠিন সময় পাৰ কৰিবলগীয়া হৈছে। শ্ৰীৰামক 14 বছৰ বনবাস দিয়া হৈছিল, পাণ্ডৱসকলক ৰাজ্যৰ পৰা খেদি দিয়া হৈছিল, কিন্তু শেষত ভগৱানে তেওঁলোকৰ লগ দিলে। যদি আপোনাৰ জীৱনতো সমস্যা আহি পৰিছে, যদি মানুহে আপোনাৰ সৎ গুণৰ সুযোগ লৈছে, যদি আপুনি বাৰে বাৰে ঠগন খাইছে, তেন্তে ভয় নাখাব। এয়া ভগৱানৰ পৰীক্ষা। তেওঁ চাই আছে আপুনি এই পৰীক্ষাত কিমান ধৈৰ্যশীল আৰু শক্তিশালী হয়। শ্ৰীকৃষ্ণই কয় যে বিভিন্ন সমস্যা আৰু সংকটতো সত্য আৰু সততা এৰি নিদিয়ে, সেয়ে প্ৰকৃত বিজয়ী। সেয়েহে জীৱনত যিকোনো সমস্যা আহিলে তাক শাস্তি বুলি নাভাবিবা, বৰং ভাবিবা ভগৱানে আপোনাক ডাঙৰ কিবা এটা দিবলৈ পৰীক্ষা লৈছে। ভুল পথত নাযাবা, যিমানে সমস্যা নাহক, কিয়নো আজি যিজনে আপোনাৰ পৰীক্ষা লৈছে, কাইলৈ সেইজনে আপোনাক সফলতা আৰু আনন্দেৰে ভৰাই তুলিব। যদি শ্ৰীকৃষ্ণৰ এই কথাবোৰে আপোনাক প্ৰেৰণা দিয়ে, তেন্তে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক, আৰু কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখক।